আনন্দৰ কথা সেয়া মই তোমালোকক বুজাওঁতে
আছে এই কোমল বয়সতে তই যে আমাৰ বাবে ইমান কষ্ট কৰিছ সেয়া আমি কেনেকৈ সহ্য কৰোঁ বাছা মইনো কি কষ্ট কৰিলো আই যি পিতাৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যি মাতৃয়ে 10 মাহ 10 দিন গৰ্ভত ৰাখি বৈষৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো জীৱন পুত্ৰৰ জীৱনত বুজিব পাৰিব কেতিয়াও নোৱাৰে আই তই বৰ ডাঙৰ ডাঙৰ কথা কবলৈ শিকিলিও বাছা এৰা জীৱনে শিকাইছে তোৰ যি বয়সত তোৰ সমনীয়াই হাঁহি ধেমালি কৰি জীৱন কটাইছে সেই বয়সত তই আমাক জীয়াই ৰাখিবৰ বাবে সংগ্ৰাম কৰিছ ভাবি বৰণীয়ে ফল মূল বিচাৰিছ দুৱাৰে দুৱাৰে ভিক্ষা মাগিছ কেতিয়াবা ভোকত কেতিয়াবা অনিদ্ৰাত তোৰ দিন পাৰ হৈছে জানে ৰবি বৰষুণে তিতি কৰি তই এবাৰ কিয় জীয়াই ৰাখিছ তোমালোকৰ অবিহনে মই তেনেই নিথৰুৱা হওঁ পিতা তোমালোকৰ পৰঠাৰা থাকি মই সাহস পাওঁ পিতা এই যে বাচ্চা বুলি শুনো যেতিয়া এখানি মাত হিয়া মোৰ হাত পৰি যায় বাৰু ব'লা পিতা এনেজন লক্ষ্যৰ স্থানে ব'লা আই তইতো কৈছিলি আমি এতিয়া অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ সীমামূৰীয়া অৰণ্যৰ মাজত বুলি কিন্তু শুনা নাই যে পশু পক্ষীৰ মাত সন্ধ্যা নামিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নহয় এইটো সন্ধ্যাৰ সময় পঞ্চবৰ্ষে অমাৱস্যৰ বাবে দুৰ্ভিক্ষই দেখা দিছে অযোধ্যা ৰাজ্যত অন্নৰ অভাৱত সকলোকে দেশান্ত হ'ব লৈছে বজাৰসকলে কৰিছে বন্দনা যে মহাৰাজ দশৰথৰ বাবে ৰাজ্যত ঘটিছে এনে ঘোৰ অমংগল বাছা আই আমাৰ চিকলা আশ্ৰমতো কৈছে নেকি বাৰু নহয় প্ৰিয়ে মোৰ শৃংখলা আশ্ৰমত হোৱা নাই ফল মূলৰ অভাৱ তথাপিতো মনত লাগিছে বেজাৰ ৰজা দশৰথৰ সুকৰ্মৰ বাবেই শান্তি প্ৰিয় প্ৰজাজনে ভগিছে নিকাৰ শেষ দশৰথ শেষ তোৰ জীৱন পবিত্ৰ ইক্ষাকুকুলত জন্ম লৈ অপবিত্ৰ কৰিলি তই বংশ দুৰ্বলী নৰকত তই উপনীত ৰখ কিয় তই পিতা উত্তেজিত নহব বলো যাওঁ আমি নিজ আশ্ৰমলৈ বল বাছা ব'লা